হেল্ল' বন্ধুসকল, টেক এনিথিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। PM কিষাণৰ হিতাধিকাৰীসকলৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। PM কিষাণৰ টকা যদি আপুনি পাই থাকিব বিচাৰে তেনেহ'লে আপোনাৰ কেইটামান বস্তু আপোনাৰ PM কিষাণ একাউণ্টটোত সঠিক হৈ থাকিব লাগিব। যে যদি সেইকেইটা শুদ্ধ হৈ নাথাকে তেনেহ'লে আপুনি টকা লাভ কৰিবলৈ সক্ষম নহ'ব। তো সেইকেইটা বস্তু আপুনি কেনেকৈ চাব পাৰিব আপোনাৰ সঠিক হৈ আছে নে নাই, আৰু যদি নাই আপুনি কেনেকৈ সেইটো ঠিক কৰিব পাৰিব। তো এইবোৰ সকলো জনাম এই ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো মাত্ৰ লাষ্টলৈ চাই থাকিব লাগিব। যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনাৰ PM কিষাণ আইডিটো সকলো ঠিকে ঠাকে আছেনে নাই তাক জানিবলৈ আপুনি যাব লাগিব PM কিষাণৰ অফিচিয়েল ৱেবছাইটটোত। PM কিষাণৰ অফিচিয়েল ৱেবছাইটটোত আহি কেনে আপুনি এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াত আপুনি নয়ৰ ৰিচাৰ্জটো দেখা পাইছে নিশ্চয়, তাত আপুনি ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আপুনি দেখা পাব, য'ত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ফিল কৰিব দিব আৰু ছাইডত থকা কেপচাটো ফিল কৰিব দিব। তেতিয়া গেট OTP কৰি দিলে আপোনাৰ মোবাইলত এটা OTP যাব, যিটো PM কিষাণৰ লগত আপোনাৰ মোবাইল নম্বৰ সংযোগ হৈ আছে। তাৰ OTPটো যোৱাৰ পিছত ইয়াতে বহাই দিলে আপুনি আপোনাৰ সকলো ডিটেইলছ দেখা পাব। কিন্তু যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাজানে তেনেহ'লে আপুনি ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ এই অপশ্যনটোত যাব। ইয়াত গৈ আপুনি আপোনাৰ মোবাইল নম্বৰেৰে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো জানিব পাৰিব, আৰু নাইবা আপুনি মোবাইল নম্বৰে নকৰিলে আধাৰ কাৰ্ডেৰেও জানিব পাৰিব। আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত বহাই আপুনি কেপচাৰ ফিল আপ কৰি গেট OTP কৰি দিলে আপুনি জানিব পাৰিব। যদি আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো জানে তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ফিল আপ কৰক আৰু তাৰ ছাইডত থকা কেপচাৰটো ফিল আপ কৰি গেট OTP কৰি দিয়ক। তাৰপিছত আপোনাৰ PM কিষাণৰ লগত লিংক হৈ থকা মোবাইল নম্বৰটোত এটা OTP প্ৰেৰণ কৰা হ'ব, আৰু সেই OTPটো আপুনি ইয়াত বহাব লাগিব। বহাৰ পিছত আপুনি এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াত আপুনি আপোনাৰ সকলো ডিটেইলছ দেখা পাব, নাম, মোবাইল নম্বৰ, এড্ৰেছ আদি সকলো। ইয়াতে যদি আপোনাৰ এই তিনিটা বস্তু ঠিকে থাকে আছে, লেণ্ড চিডিং, KYC ষ্টেটাছ, আধাৰ বেংক একাউণ্ট চিডিং ষ্টেটাছ, যদি আপোনাৰ চব এই তিনিটাতে য়েছ হৈ আহিছে তেনেহ'লে আপোনাৰ চব অ'কে হৈ আছে। যদি এইকেইটাত আপোনাৰ ন' নাইবা ৰেড ছিগনেল হৈ আহিছে তেনেহ'লে আপুনি এইবিলাক কৰি লওক, নহ'লে আপোনাৰ পইচা নোসোমাব আৰু ভৱিষ্যতে পইচা নাপাব। যদি আপোনাৰ KYC কমপ্লিট নাই তেনেহ'লে আপুনি KYC কৰি লওক। যদি আপোনাৰ আধাৰ বেংক একাউণ্ট চিডিং ষ্টেটাছ অ'কে নাই তেনেহ'লে আপুনি সেইটোও কৰি ল'ব লাগিব। যদি আপুনি নকৰে তেনেহ'লে আপোনাৰ পইচা সোমোৱা বন্ধ হৈ যাব। ইয়াত আপুনি আপোনাৰ বেংক ডিটেইলছো দেখা পাব, যিখন একাউণ্টত আপোনাৰ পইচা সোমায় সেইবিলাক সকলো জানিব পাৰিব। ইয়াত আপুনি বেংক ভিউ একাউণ্ট ডিটেইলছত চালে আপুনি এইবিলাক সকলো দেখা পাব। ইয়াত যিটো FTO প্ৰচেছ বুলি আহিছে সেইটো য়েছ হৈ থাকিব লাগিব, তেনেহ'লে নোসোমাব। আৰু ইয়াত পে'মেণ্ট মোড আধাৰ হৈ থাকিব লাগিব।